কীৰ্তিমান খেলুৱৈ তথা পাহাৰীয়া জিলাৰ কনিষ্ঠ দৌৰ ৰাণী চাংমিৰ তেৰনপি 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন মুখ্যমন্ত্ৰী পঞ্চায়ত ক্ৰীড়া প্ৰতিযোগিতাত খেলি সোণৰ পদক অৰ্জন অতিশয় দুখীয়া ঘৰৰ ছোৱালী চাংমিৰ CAAৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ CAAৰ প্ৰতিবাদত ৰূপায়ণ বিশাল প্ৰতিবাদী সমদল কাৰ্বি আংলং জিলাৰ লাংহিন নগৰত হস্ততাঁত বস্ত্ৰ মেলা সোমবাৰৰ পৰা আৰম্ভ হৈছে এই ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলা 2019-2020 নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এটা আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অৰ্থনৈতিক দুৰৱস্থাই হেঙাৰ হ'ব নোৱাৰে কেৰিয়াৰ গঢ়াত কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফুৰ লুৰলাংছৰ 15 বছৰীয়া চাংমিৰ তেৰনপি গুৱাহাটীত অনুষ্ঠিত হৈ থকা মুখ্যমন্ত্ৰী গাঁও পঞ্চায়ত ক্ৰীড়া প্ৰতিযোগিতাত 800 মিটাৰ দৌৰত ভাগ লৈ প্ৰথম স্থানত জয়ী হৈ সোণৰ পদক অৰ্জন কৰি নিজৰ পিতৃ মাতৃ তথা চুবুৰীয়া আৰু জিলালৈ সুনাম কঢ়িয়াই আনিছে অতিশয় দুখীয়া পৰিয়ালৰ জীয়ৰী চাংমিৰ তেৰনপি ইয়াৰ আগতেও কেইবাটাও স্থানত অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাত অংশ লৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আনৰ ঘৰত কাম কৰি জীৱিকা পৰিয়াল তথা সন্তানৰ পোহপাল দিয়া লুৰলাংছু জিৰ্জাৰ আকলামৰ নিবাসী কেনচিং তেৰন আৰু কাজী ৰংহাংপিৰ জীয়ৰী চাংমিৰ তেৰনপি 23, 24, 25 আৰু 26 চাৰিদিনীয়া মুখ্যমন্ত্ৰী ক্ৰীড়া প্ৰতিযোগিতাত অংশ লৈ প্ৰথম দিনৰ 800 মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰাৰ উপৰিও মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতাতো ভাগ লয় চেংমিৰ এই দৌৰ প্ৰতিযোগিতাত ভাগ লৈও চেংমিৰ খালী হাতে উভতিবলগীয়া হোৱা নাই এই প্ৰতিযোগিতাত চেংমিৰে তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে উল্লেখ্য যে ইয়াৰ আগতেও ৰাজ্যিক ভিত্তিত অনুষ্ঠিত স্কুল অলিম্পিকতো দৌৰত অংশগ্ৰহণ কৰি চেংমিৰে তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু অৱশেষত মুখ্যমন্ত্ৰী গাঁও পঞ্চায়ত ক্ৰীড়া প্ৰতিযোগিতাত প্ৰথম দিনৰ 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ এইদৰে কম বয়সীয়া চেংমিৰে লাভ কৰে প্ৰতিযোগিতাৰ সৰ্বোচ্চ সন্মান মংগলিংহি ৰিপৰ্ট কাক নিউজ CAA অৰ্থাৎ কা বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ পশ্চিম কাৰ্বি আংলঙত কা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই শ্লোগানেৰে জিলা কংগ্ৰেছৰ উদ্যোগত বাহিৰ কৰা সমতলত কেইবা শতাধিক কা বিৰোধী জনতাই উত্তপ্ত কৰি তোলে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বতাহ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থী কামছাৰ নেতৃত্বত কেইবা শতাধিক কা বিৰোধী জনতাই বিশাল শোভাযাত্ৰা উলিয়ায় টংকামকামৰ ঘিলানীৰ পৰা টংকামকাম স্থিত দলীয় কাৰ্যালয়লৈকে 3 কিলোমিটাৰ পথ কা আমি কেতিয়াও নামানো বিজেপি হুঁচিয়াৰ জিলা কংগ্ৰেছ লং লিভ মহিলা কংগ্ৰেছ লং লিভ আদি চিঞৰি উত্তাল কৰে টংকামকামৰ লগতে সমগ্ৰ পশ্চিম কাৰ্বি আংলঙৰ বতাহ শোভাযাত্ৰাৰ অন্তত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত উপস্থিত বিশাল জনতাক উদ্দেশ্যে দিয়া ভাষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে পাহাৰীয়া জিলা কাৰ্বি আংলং CAAৰ আওতিত নপৰে বুলি বিজেপি চৰকাৰে ক'লেও বাংলাদেশী প্ৰৱেশ ঘটিয়ে আছে ইয়াৰ উপৰি বিগত দিন ধৰি কাপোৰৰ টুকুৰা কঢ়িয়াই আনি জাক জাক লোক ৰাজস্থানৰ পৰা পশ্চিম কাৰ্বি আংলং জিলা বিভিন্ন স্থানত পিয়াপি দি ফুৰা ৰাইজে প্ৰত্যক্ষ কৰিছে উল্লেখ্য আজি এই বিশাল গণসমাৱেশত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থী কামছা পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা ইংলিছ ইংটিপি মহিলা কংগ্ৰেছৰ নেত্ৰী তথা সদস্যা
কৰ্মী প্ৰমুখ্য উপস্থিত থাকে। এই আইনখনে গোটেই অসমৰ সকলো জনগণ কি ট্ৰাইবেল নন ট্ৰাইবেল কি পাহাৰ কি ভৈয়াম সকলোৰে সৰ্বনাশ কৰিব, অন্ধকাৰ নমাই আনিব। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলে এই আইন বাতিলৰ দাবী ৰাজ্যজুৰি আমি পদযাত্ৰা কৰিছোঁ আৰু তাৰ অংশ হিচাপে আজি আমি পশ্চিম কাৰ্বি আংলং জিলাত আমি এই পদযাত্ৰা কৰি এই প্ৰতিবাদী সভাৰ যোগেদি আমি ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে বিজেপিক যেতিয়ালৈকে উৎখাত কৰিব পৰা নাযাব তেতিয়ালৈকে আইন বাতিল নহ'ব, ৰাইজৰ উন্নয়ন নহ'ব। আৰু সেইকাৰণে সকলোৱে একত্ৰিত হৈ কাৰ্বি আংলং জিলাৰ লাংহিনত বড়োলেণ্ড ৰিজনেল এপেক্স ৱেভাৰ্ছ এণ্ড আৰ্টিচানছ কোঅপাৰেটিভ ফেডাৰেশ্যনৰ লিমিটেড চমুকৈ ব্ৰাউফেট BTC চৰকাৰৰ উদ্যোগত ডেভেলপমেণ্ট কমিছনাৰ ফৰ হেণ্ডলুমছ মিনিষ্ট্ৰী অফ টেক্সটাইল গভ ইভ ইণ্ডিয়াৰ সহযোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা 2019-2020। উক্ত বস্ত্ৰ মেলাতে শুভ উদ্বোধন কৰে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে। উক্ত উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে অসমীয়া ছবি জগতৰ অভিনেত্ৰী চেতনা দাস, বিভাগীয় বিষয়া NN ৰাণা পাটগিৰি, প্ৰাক্তন BLT কল্যাণ সমিতিৰ সভাপতি শান্তনু বসুমতাৰী, লাংহিন নগৰ সমিতিৰ অধ্যক্ষ কমল ব্ৰহ্ম আদি কৰি বিভাগীয় বিষয়া লাংহিন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উক্ত বস্ত্ৰমেলা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় 41টাকৈ বিপণী প্ৰদৰ্শন কৰা হয় বুলি বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়ে। আৰু তেতিয়া অসমবাসী আমাৰ আছে তেওঁলোকে আমাৰ পৃথিৱীত গতিকে সেইটোৱে এটা আয়োজন কৰিছে। গৈছোঁ আৰু সঁচাকৈ লোকৰ বৈনীহঁতক বা পুৰুষ কাৰ্যসূচী যথেষ্ট যোগাইছে। মহিলাসকলে সপোন ৰচিব পাৰিছে। আজি ব্ৰাউফট কোকৰাঝাৰৰ অধীনত লাংহিঙত আজি হস্ততাঁত মেলা আজি পাতিলে উন্নয়নৰ কাৰণে। তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ ওচৰত মই এইটোৱেই জনাইছোঁ যে আমি জাতীয় পোচাক আমি সদায় লগাব লাগে, পিন্ধিব লাগে আৰু আমি আমাৰ শিপিনীখিনিক আমি সদায় উৎসাহ দিব লাগে, তেওঁলোকক আমি সহায় কৰিব লাগে যে আমাৰ শিপিনীসকলে অধিককৈ অধিক ভাল নিজৰ কাপোৰ তৈয়াৰ কৰি পেলাই, জাতীয় কাপোৰ তৈয়াৰ কৰি পেলাই তেওঁলোকে বিক্ৰী কৰিব পাৰে আৰু এই উৎপাদন কৰি যিটো বিক্ৰী কৰি নিজৰ জীৱন যাপন কৰাৰ এটা ৰাস্তা হিচাপে প্ৰফেশ্যনেলি ল'ব লাগে আৰু প্ৰফেশ্যনেলি এই কামখিনি কৰি এই পইচা কমাই নিজৰ ঘৰখন চলাব পাৰিব। গতিকে আমি দৰিদ্ৰতাৰ পৰা ওলাই আহিবৰ কাৰণে আমাৰ একেবাৰে সহজ যদি উপায় আছে তেনেহ'লে আমাৰ এই হেণ্ডলুম এণ্ড টেক্সটাইলৰ যিখিনি কাপোৰ তৈয়াৰ কৰি বিক্ৰী কৰিব পৰা হয় সেইটো চবচে সহজ আৰু আমাৰ গাঁৱৰ শিপিনীখিনিয়ে সেইখিনি সুবিধা ল'ব পাৰে। ফুলনিৰ পৰা বীৰেন গোৱালা ৰিপৰ্ট কাট নিউজ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় চিভিক একশ্যন প্ৰগ্ৰামৰ আঁচনিৰ অধীনত 20 BNCRPF উদ্যোগত ডিলাই গাৰ্লছ
আৰু ST টয়লেট ব্লক মঙলবাৰে উন্মোচন কৰে 20 BN CRPF কমাণ্ডেণ্ট SS RD জেনি আনালে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ যুটীয়া সচিব নিৰুপমা টিমুংপিৰ উপস্থিতিত ছাত্ৰীসকলৰ সুবিধাৰ্থে নিৰ্মিত টয়লেট ব্লক উন্মোচন কৰা হয় ডিলাই ভিতৰুৱা অঞ্চলত অৱস্থিত গাৰ্লছ RST 20 BN CRPF সৌজন্যত নিৰ্মাণ কৰা টয়লেট ব্লক আজি উন্মোচন কৰা হয় ভিতৰুৱা অঞ্চলটিত অৱস্থিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে IG DIG যোৰহাট আৰু খটখটিৰ নিৰ্দেশ মৰ্মে 20 BN CRPF উদ্যোগত নিৰ্মাণ কৰা হয় এই টয়লেট ব্লক এইদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় চিভিক একশ্যন প্ৰগ্ৰামৰ আঁচনিৰ অধীনত 20 BN CRPF এ টয়লেট ব্লক নিৰ্মাণ কৰি দিয়াত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ইমান দিনে প্ৰয়োজন বোধ হোৱা এখন ভাল শৌচাগাৰ প্ৰস্ৰাৱগাৰ সমস্যা দূৰ হ'ল যদিও এইখন ব্যৱহাৰ কৰোঁতে চাফ চিকুণ বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ পৰিচালনা সমিতি তথা বিদ্যালয় কৰ্তৃপক্ষই চকু দিয়াৰ প্ৰয়োজন হ'ব উল্লেখ্য যে টয়লেট ব্লক উন্মোচন উপলক্ষে 20 BN CRPFৰ ICRS জমিৰ সাহিত্য পৰিষদৰ যুটীয়া সচিব নিৰুপমা টিমুংপি DPO হাৰসিং ৰংপি স্থানীয় বেচৰকাৰী সংগঠনৰ টেনিছন ৰংখাং জয়সিং টিমুং প্ৰমুখ বিষয়ববীয়াকে ধৰি গাঁওবুঢ়া তৰেতৰ ক্ৰৌ বিশিষ্ট সমাজকৰ্মী টুকেশ্বৰ টেৰাং চাইল্ড লাইন DMC বুলু টেৰাং আৰু 20 BN CRPF ডেপুটি কমাণ্ডেণ্ট ৰাজেশ কোঁৱৰ উপস্থিত থাকে of the children's and of the adults, a toilet is a basic requirement, and that basic requirement we could not give or provide to these children for so many years. And so today I wholeheartedly thank you, sir, for your love and your gesture, for bestowing this kind of blessings to our children. And these very toilets will be preserved by the children, and then the wardens and all there, they will look after and then keep the toilets clean and then usable for years to come. Regarding donation of this toilet block in this Delhi Girls RSTC, and that because normally we CRPF are carrying out this kind of civication program for the needy people only. There's instructions from my IG and DIG range of Jorhat and Khatkati that whenever any permanent structure are constructed, first the officers have to go to the spot and inquire about the necessity of this toilet block, and accordingly I personally came here and checked the necessity of this toilet block. Stefan Turner report, Cut News. আগন্তুক 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আন বছৰৰ দৰে এইবাৰো বিশ্ব নাৰী দিৱস উদযাপনৰ বাবে KNCA উদ্যোগত চলিছে ব্যাপক প্ৰস্তুতি ৱৰ্লং কম আজি অৰ্থাৎ বকলিয়াত অনুষ্ঠিত হ'ব এই অনুষ্ঠান আগন্তুক 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আন বছৰৰ দৰে এইবাৰো বিশ্ব নাৰী দিৱস উদযাপনৰ বাবে KNCA উদ্যোগত চলিছে ব্যাপক প্ৰস্তুতি ৱৰ্লং কম আজি অৰ্থাৎ বকলিয়াত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠান তদুপলক্ষে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত থকা KNCA শাখা সমিতিৰ সদস্যৰ লগতে আন মহিলাসকলকো অনুষ্ঠানত যোগদানৰ বাবে কাট নিউজলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অনুৰোধ জনাইছে KNCA সাধাৰণ সম্পাদিকা কাজেক টকবিপিয়ে সময় এটিছো বাণিজ্যিক বিৰতিৰ
et unisex salon kichengsi sopinsu lapen soar loapan kipamadadim karbi risonim so rong aje nang kilia pora hotklar et unisex salon ahinpen nang wan pilo isi warsai kime laki hair straightening 2199 hair smoothing 3299 hair rebonding 4299 lapen keratin 4299 ador pen longpon igji apor kimi warsai kimi nang litum cemat mepit nuni lasila bangso warsai kimi ahut nang litum tengne ne pin pen ali chuan dun ikha ning chipa bipe pin pen humri dam non la pen nang litum kemese nang thek longpon igji adem laki rong parpi rong berot iron bridge dung difu karbiang long kachini le thojia phan humri tame 6001213664 Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং জিলাত এখন স্কুলৰ কৰুণ কাহিনী যি সময়ত ৰাজ্যজুৰি বিভিন্ন স্কুলসমূহত যোৱা বছৰ শিক্ষা বৰ্ষ শেষ হৈ আৰম্ভ হৈছে নতুন শিক্ষা বৰ্ষ এনে সময়ত পশ্চিম কাৰ্বি আংলঙৰ উমৰাজী এলপি স্কুলত এতিয়াও আৰম্ভ হোৱা নাই নতুন শিক্ষা বৰ্ষ যোৱা বছৰ বছৰিকা পৰীক্ষাৰ ফলাফলে পোৱা নাই ছাত্ৰ ছাত্ৰীসকলে আৰু এই পৰ্যন্ত স্কুলৰ বাৰাণ্ডা লৈও ভৰি দিবলৈ অহা নাই স্কুলখনৰ শিক্ষক জিলা শিক্ষা বিভাগৰ অধীনস্থ এলপি স্কুলখনৰ এই ভয়ংকৰ তথা আশ্চৰ্যজনক তথ্য বাহিৰলৈ আহে চিনথং ইউথ ডেভেলপমেণ্ট কমিটিয়ে কৰা নিজাববীয়া তদন্তত নিজ নিজ সন্তানসকলৰ এই অন্ধকাৰ শিক্ষা ভৱিষ্যতক লৈ স্বাভাৱিকতে চিন্তিত পিছপৰা অঞ্চলৰ অতিকৈ গৰীব ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল চিনথং ইউথ ডেভেলপমেণ্ট কমিটিৰ সভাপতি কামসিং ৰংফাৰ আৰু তেওঁৰ বিষয়াবৰ্গই কৰা এই তদন্তৰ সময়ত ৰাইজে এইদৰে গুৰুত্বৰ অভিযোগ দিয়া বুলি সংবাদ মাধ্যমক জানিব দিয়ে উল্লেখনীয় যে ফেন টুমছ আৰু উমৰাজী দুখন গাঁৱৰ ৩৫জন শিশুৱে এই স্কুলখনতে অধ্যয়ন কৰে যদিও স্কুলখনৰ শিক্ষকজনৰ ল'ৰা ছোৱালী তথা ছাত্ৰ ছাত্ৰীৰ প্ৰতি পালন কৰা চৰম দায়িত্বহীনতাই অন্ধকাৰ ভৱিষ্যতৰ পিনে ঠেলি দিয়া পৰিলক্ষিত হৈছে এই সন্দৰ্ভত কাৰ্বি স্বায়ত্তশাসিত পৰিষদ অধীনস্থ প্ৰাথমিক শিক্ষা বিভাগৰ কৰ্তৃপক্ষই অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে বা স্কুলখনৰ অৱস্থা আন স্বাভাৱিক এলপি স্কুলসমূহৰ দৰে হ'বলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় চিনথং হাৱাৰ West Karbi Anglong kang Cinthong konstituensi angkang along umraji LP school along itum non nahumri lo ladang itum nahumri pen itum rongarat pen non itum citong sarlo ben rongarat pen itum manake than wateng prutong te damtang nikan suri aprisir ke pusamira bangso school along ke than bang mesen mate thirklu ka than bang ave lapen kijutsia asarlang ki pineng hut pusame sarlang anta dabni bang nang pipensi pajut kok non puan ni anta sarlang thek mate result sami non puan pipon thek thelang pusirang rat pen tuman than lo lapen non pening ningkan suri rak ingkoi pinian ke thang achiklo ta kijut thu difaing ko rapi peng elo boy fits tame adak ning duk alama bang ke non an pusame adak pining ang ta than bang non thirklu athan bang toy telang lapen dak thirklu athan bang ave dam tang dame la tera ti char dong bang po chiklo yon nang than po dam thujui po lapen pining bang ke dak than bang si thek long le non kapre ka school ke angkang pi school ke non bang first seasonal exam mane test ka patok thu po boy fit sada bang so umraji LP school bang ke non antara than bang pining bang ke school angkang puji ka pi than bang araji anai tum thek long le lang pusirap tum manang pachin lo umraji phet munso la bang so school bang tum lo na than mane than bang bang kapi la bang ke tum chini pami labang etum thek dam long pamilo labang so ke thek dam long pami bang ka lagai tum chini dak lo labang ke ko son sinon ka pe dojima labang so bahalo labang ke itum munchi pami nang ji itum thandang ladak itum han thandang bang ke itum non pini pinap itum mang ke non osomara du piglo lahe osomara tum
pini pinap jong sila dak than bang nang toy te than bang bang bi telai somar kaluksan lo la bangso somar paluksan sedia jia bang ke komatum se arpu doma la bang ke la arpu ke do tum la council kachari bom arpu ke do tum bang nili tum phan tada umraji phet munso arong atu asor phan nang jin sura ni tum la bangso o somar phan lo ke than abang phu nang toy vekji mane pini pinap amat nang toy vekji phan si nili ada FMC mana presiden hin pensami nili juning ri padi kring lo la pen kedam tangan setami ilitum hala kedam tang asingkan setami purikha nang PG ahu setami apurikha PG chiti mun chington kok la puson la dukok la bangta hala su tau somara bang la pusi koi ru son se mandelo la pen pining sita chiwang lilo la sos ningkan chiwang lilo la tot non la son si man tang lilo la bang etum rongi sor setami ning du go son lo rongnya sorta ning mangke non mangke ning ki oi ta dukok lo la pen ning yang ji dukok lo la bangsu pini pina bamat nang toy vek nang pu jong si nang toy tidet purang te nitum mangke dap siksak dak po temani lahiu somar phan nitum ke duk ke boy ang se tum kahilo to chupure papurit dong ne papurit damune aposi pini pina bamat council chari bom arleng the tum sami nitum phan nang jin su pameten la bangsu high school nang pamisen pu pusi nilitum chuning ri lo নিউজ টেক্স ৰিপৰ্ট কাট নিউজ অহা 27, 28 আৰু 29 ফেব্ৰুৱাৰীত কাৰ্বি আংলং জিলাৰ ঢেণ্টাঘাটত অনুষ্ঠিত হ'ব 15 সংখ্যক বেথেল এছ'চিয়েশ্যনৰ বাৰ্ষিক অধিৱেশন 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই বৰ্ণাঢ্য কাৰ্যসূচীৰ বাবে অধিৱেশনৰ সৈতে জড়িত কৰ্মকৰ্তাসকলে যুদ্ধকালীন প্ৰস্তুতিত লাগিছে 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই বাৰ্ষিক অধিৱেশনৰ বাবে ঢেণ্টাঘাটৰ সোণাপুৰ ব্যাপটিষ্ট চাৰ্চ বেথেল ব্যাপটিষ্ট চাৰ্চ এছ'চিয়েশ্যনে ব্যাপক কৰ্ম প্ৰস্তুতিত ইতিমধ্যে লাগি গৈছে বিশেষকৈ যুৱ সমাজক উৎসাহিত কৰি অনুষ্ঠিত কৰিব লগা 4 দিনীয়া অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত নাগালেণ্ডৰ ডিমাপুৰ কে ভিচি ৰেভাৰেণ্ড এম সাক্ষীৰ কাৰ্বি আংলং বিচিৰ সাধাৰণ সম্পাদক ৰেভাৰেণ্ড ডেভিছন ইংটি কে এ বি চি মহিলা সম্পাদিকা এষ্টাৰ ৰাণী ৰংপিপি মিছন চেটে তাৰি বি চি ডিফুৰ লেনিন টকবি প্ৰমুখ ইমানুৱেল ব্যাপটিষ্ট চাৰ্চ হাওৰাঘাট বি চি ৰংমিলি বি চি লাং হেৰাং বি চি শান্তি লাংছো বিচি কানন বিচি সোণাপুৰ বিচি ঢেণ্টাঘাট বিচি প্ৰমুখ বিচিয়ে অংশ ল'ব ইয়াৰ উপৰিও উপস্থিত থাকিব 7টাকৈ ফেল'শ্বিপো অংশগ্ৰহণ কৰিব নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ